স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছোঁ। আজি মোৰ বাৰ্থডে, গতিকে মোৰ লগৰবিলাক আহিছে। আজি এটা খানাৰ আয়োজন কৰিছোঁ। তো আপোনালোকক মই দেখাই আছোঁ কি কি বনাই আছে। এয়া আমাৰ অমৰ জ্যোতিয়ে কি কৰি আছা? এয়া তোমাৰ বাৰ্থডে আয়োজন চলাই আছোঁ, যে যিকেইজনক নিমন্ত্ৰণ দিছা সেইকেইজনে যাতে ধুনীয়াকৈ খানাটো খাবলৈ পায়, তাৰ কাৰণে আপ্ৰাণ চেষ্টা আমাৰ। আৰু মোৰ লগত এইটো তুমি কি বনাই কি কৰি আছা? এইটো মই মছলা খুন্দি আছোঁ। আচ্ছা, আদা নহৰু বটি আছোঁ। এইটো দিলে মাংসটো অতি সুন্দৰ হ'ব খাবলৈ আৰু টেষ্টি হ'ব। এয়া ছাগলীৰ মাংস। আজি মুস্তাই আমাক সকলোকে এসাঁজ খুৱাব। তেওঁৰ যিহেতু আজি বাৰ্থডে, আজি তেওঁৰ আয়োজনবিলাক এয়া কৰিছে। আমাৰ দৰঙৰ পৰা অহা এয়া ভূপেন ডেকাই আপোনাৰ খানা আয়োজনটো চলাই আছে। আপোনালোকক এফালৰ পৰা মই দেখাবলৈ চেষ্টা কৰি আছোঁ, যি নেকি আয়োজনৰ মানে চলি আছে তাকে আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাব, আৰু ইফালে নেকি আছে কেইজনমান। এয়া আমাৰ ধীৰাজ ভট্টাচাৰ্য আছে। এয়া মানে ইয়াৰ বাৰ্থডে শুনি ৰাতিপুৱাৰ পৰা মানে কি এটা মনত বাৰ্থডে আজি আমি হেপী বাৰ্থডে দিছোঁ একবাৰ। হেপী বাৰ্থডে ব্ৰাদাৰ, থেংক ইউ, ৱেলকাম। কিন্তু তোমাক আকৌ গীত জীৱন নহ'ল, হ'ব তুমি 6 পেকেট খাবা। আমাৰ বাৰ্থডেবিলাক এনেকুৱাই হয়। আমি ধৰ ঘৰৰ হ'ল মংগলদৈ, কিন্তু গুৱাহাটীত আমি সকলো একেলগে কাম কৰোঁ। এয়া আজি ভাল লাগিছে ইয়াৰ বাৰ্থডেটো উদযাপন কৰি। আৰু আপোনালোকক ছাগলী মাংসৰ আজি সুন্দৰ ৰেচিপি এটা কেনেকৈ বনাই দেখুৱাই আছোঁ, গোটেইখিনি চাই থাকক। এয়া ছাগলী মাংস, মুস্তাৰ আজি বাৰ্থডে, জন্মদিন, তাৰ উপলক্ষে ছাগলী মাংস বনাই আছোঁ। আমি আলুখিনি ঢালি দিছোঁ। আলুখিনি কি আগতে বইল কৰি লোৱা আছে নেকি? আলুখিনি ফ্ৰাই কৰা আছে। আলুখিনি দি দিলোঁ। তাৰপিছত আমি অলপ বাকলিখন ঢাকিব লাগিব। বহুত অতিথি আছে। তুমি আজি একদম শান্ত মনে আছা যে কিয়? মনে মনে থকাৰ কাৰণটো কি? এনে দেখোন তুমি বহুত কথা কৈ থাকা। কি ক'ম এতিয়া? তোমাক লাগি চাই পেলাই মোৰ এটা ডাইলগ মোৰ মনত পৰি গৈছে। তোৰ মুখ ফক ফক, মোৰ মুখ বাহি, তোমাৰ মুখত দেখি চালে মোৰো উঠে হাঁহি। সেয়া আমাৰ মাংস হ'বই আৰু। কিমান বাকী আছে আৰু? 5 মিনিট। 5 মিনিট। সেয়া মাংসৰ কালাৰ আহি গৈছে আৰু। ছাৰ খানা কেনে? মই ৰাইজতকৈ ফাৰ্ষ্ট খাইছোঁ, কাৰণ টেষ্ট মুখত আছে। মোৰ মুখত মুস্তাৰ খানাৰ টেষ্ট মুখত।